So guys, welcome to my YouTube channel. Blog আছে ভিডিওটো আৰম্ভ কৰিম বহুত দিন ধৰি ব্লগ দিয়া নাই তাৰ বাবে ভাবিছো আজি ব্লগ এটা দিম বুলি আৰু কিটো মাহৰ 30 তাৰিখে ব্লগ দিয়া লাষ্ট ব্লগটো আছিল বাদুলি খুলুঙৰ ব্লগ সেইভাবে ব্লগ দিয়া নাছিলো মোৰো এক্সাম হৈ আছিল তাৰ ব্লগ দিয়া নাছিলো আৰু লগতে ঘৰতো কিছুমান কাম কৰা হৈছে আৰু সেইভাবে বহুত দিন ধৰি ব্লগ দিয়া নাই আজি ভাবিছো ব্লগ এটা দিম বুলি ব্লগ পলম নকৰি ঘৰৰ ওচৰতে বাগান এখন আছে বাগানখনলৈ ওলাই যাম ব্লগ দুখাই আছোঁ আপোনালোকক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক পলম নকৰি ব্লগ আমি যাওঁ মই এইটো আজি ভাবিছোঁ সদায় গাড়ীয়ে ব্লগ কৰা হওক গাড়ী চাইকেল দি ব্লগ কৰা হয় আজি ভাবিছোঁ মটৰ ব্লগ কৰিম বুলি আপোনালোকে চাই থাকক ব্লগ থ্ৰী ছিক্সটি কেমেৰা ভিউ চাই লওক আপোনালোকে সেইদিনাখন যে গৈছিলোঁ বাদুলি খুলুং লেফ্ট চাইডে যায় এতিয়া যাম মই ৰাইট চাইডে বাগানখনলৈ
আপোনালোকৰ পৰিৱেশবিলাক দেখুৱাম চাব। ইমান মানে বহুত দিন ধৰি কণ্টেণ্টো নাই, সেইকাৰণে ব্লগো বনোৱা নাছিলোঁ। আজি ভাবিছোঁ এনেই ঘৰত বহি থকাৰ কাৰণে, আৰু মোৰ এক্সামো হৈ আছিল, সেইবাবে মই ব্লগ বনোৱা নাছিলোঁ। সিটো মাহত 30 তাৰিখে এটা ব্লগ দিছিলোঁ, আজি এটা আবেলি সময়ত দিম চাগে, সেইকাৰণে সেইটোৱে আজি ব্লগ দেখুৱাইছিলোঁ। চাওক আজি মই আজি বাগানৰ মাজত আছোঁ, চাওক চাৰিওফালে আছে চাহপাতৰ বাগান। এইপিনে আপোনালোকে গৈ থাকিলে পাব ব্ৰহ্মপুৰ একদম মোৱামুৰিলৈকে আছে চাহপাতৰ বাগানে। এয়া চাওক চাহপাতৰ পাত ছিঙি আছে, মই জুম কৰি পেলাই অলপ দেখুৱাইছোঁ। এয়া চাহপাতৰ পাত ছিঙি আছে। মই থাকোঁতে ইয়াৰ সৌৰভ আৰু গৌতমক লগ পালোঁ, ইহঁত দুটা আহিলোঁ। এই চাহপাতৰ বাগানখন 72 বিঘামান মাটি ধৰি আছে, চাহপাত আছে। আপোনালোকে দেখি পেলাই মই চকুৰে অনুমান কৰিব নোৱাৰিব। চাওক বহুত দূৰ দূৰণিলৈকে চাহপাতে আছে। এইপিনেও আছে, আকৌ এইপিনেও আছে অলপ বহুত, আৰু পাহাৰৰ ওপৰলৈ মই এদিন যাম বাৰু, দেখুৱাম আপোনালোকক। চেছ কৰা নহ'ল, ঘৰতে আহি পেলাই চেছ কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।